কিলোমিটাৰ চাইকেল কোবাই এই গেলা কামত মৰিবলৈ নাহে এইবাৰহে সঁচাকৈ আহি গম পাইছোঁ পালেহিয়ে নেকি মই বোলো সেই গেলা গৰমত আকৌ ভাতকেইটা খাবলৈকে আহি সময় নষ্ট কৰা মানুহ আমাৰ ভকত নহয় জ্বৰ দিছে নি কি নবকেছো মইহে গোহালিত জাক দি আছিলো তই মিছাকে ভয় খালো হে ফোন নকৰো পিতাই এই তাৱৈ আহিব নেকি নকওঁ বুলি থাকোতে সোমাই কিনো কথাটো কথাটো মানে সিদিনা এই দেৱেশ্বৰ বায়নৰ ঘৰত যে বিয়া আছিল ভকতক পালো ভকতে বোলে ব'ল আপোনালোকৰ ঘৰতো এপাক সোমাই যাওঁ ভকতনিকো বহুত দিন লগ কৰা নাই মই বোলো আজি আকৌ আমাৰ নাই নহয় বেলেগ এখন বিয়া আছে তালৈ গ'ল বেলেগ এদিনা আহিব কিনো চুটত ঘৰে খাইছিলো কৰে কাটি মই গহনি চপাই ললো মৰ কেলেপটো আজি ভাত খাবলৈ অহাৰ কথা মৰ কেলেপ নেপায় পিতাই নেপায় সেইজনতো ভকত সেইদিনাখনতো আমাৰ ঘৰত চব মানুহ আছিলে মাও দেখোন সেইখন বিয়ালৈকে গৈছিলেগে আৰু কেলে সেইদিনাখন মাহীহঁতো আমাৰ ঘৰত নাছিল জানো সেইকাৰণেতো কলো ঘৰতে কিমান কষ্ট তহঁতি খৰচ কৰা সপাই কি জানিবি দুই তিনিদিন ধৰি ৩-৪টা মানুহে তিনি খালিকে খাই ভঁৰালৰ তলি উদং কৰি দিছে আৰু এটা ছপাই লৈ কেলে এনেকুৱা তই পিতাই কি নাই তোৰ দেদাই মাহে মাহে পইচা পঠিয়াই থাকে ইফালে দুটাকৈ গুটিজনৰ ভঁৰাল আৰু খালি ৪-৫ বিঘা বাম খেতি দেখোন আছে চাপৰি তাৰপিছতো তই এনেকুৱা ইফালে বাঁহ কেৰ বুলি গোটেইখন বুৰ বা গাঁৱত ওলাব নোৱাৰি যদি জানোৱে তাৱৈ আহিব বুলি আইকনো কেলে জোৰ জবৰদস্তি মাহীৰ লগত পঠিয়াই দিলি আই নগলেহেঁতেন নহয় তেতিয়া অমংগলীয়া কথাবোৰ নকবি দেই নাহে এই এনেই মৰম ফালে বিজুলীয়াই আছে ৰাতিলে ধৰলে তেওঁ বুলি আইকটো কথাটো ক'ব পাৰিলেহেঁতেন নেযায় নহয় তেতিয়া ভনীয়েকে অতদিন ডকচি খাই গৈছেহি গোটাছে একদিন বাইক আপুনি ক'ত যাওক এতিয়া ঘৰখনত একো এটাও নাই নহয় আই থকা হলেও জানো নহয় খচনিৰ পৰা 100 টকা এটা উলিয়াই তোক সেই ৰমেনৰ দোকানলৈ পঠিয়ালেহেঁতেন তহঁতৰ এই ধোঁৱা খুলীয়া স্বভাৱটোৱে মোক খুলি খাব নোৱাৰ নহয় পঢ়া শুনাত মন নাই মোক চুপতি মাৰিবলৈ আহিছ পঢ়া শুনাত কৰিছে সেয়া বয়স বাঢ়ি আহিছে বাপেকৰ লগত সি চুপতি মাৰিবলৈ আহে লোকৰ টুকুনা ঘৰ লোৱা বাৰীত শাক বেছি কঁঠালটো বেছি কল থকা বেছি পঢ়া শুনা কৰিছে খঙাই ডিঙিত গামোচা পিন্ধিছে আমাৰ বাপেৰক আৰু ডুবাবলৈকে জন্ম ললি এই মৰ কেলেপডালেও বৰ চিন্তাত পেলাই দিলেও আহিলেও একদম 2-3 দিনলৈ নাযায় বৰজালাত লকালি লাগি ধৰি গ'ল এই কথা আহি যেন পাবো নেকি বাপ গৰম যিটো পৰিছে ক'ত আহিব পইচা নাই পাব আপোনাৰ মন কাল নাই বৰ বেয়া গৰম পৰিছো ভকত আছে না কোবতহে সঁচাকে আহিলো কি কওঁ
সঁচাকে আহিলেও মই কেলেতো কি কৰ এতিয়া ভকত বোলো ভকত মধুপা বোলো কোনো নাই নেকি ঘৰ তাৰ বহকচোন পিতাই পিছফালে আছে মাৰিলি নে এই কামত তেজ খোৱা তেজ খোৱা খোৱা ডেকা লহোৱাটো খোৱা সেই ৰাস্তাত খেলি মেলি এখন দেখোন ঘৰৰ অন্ধকাৰ মানুহ নথকা ৰুমটো লাইট জ্বলাই মোৰ সন্মুখত লাল বাতি জ্বলাব খুজিছে কৃষ্ণ কৃষ্ণ মই বোলো যিহে বতৰ ভকত হবলৈ নাহিব মই বোলো আমাৰ ভকত গৰমত ভাত খাই মৰিবলৈ অহা মানুহ নহয় বা কেলে দেৰি হ'ল পিছে কি কব আৰু বুজিছেনে ভকত বজাৰলৈ যাওঁতেহে দেৰি হ'ল তাতে আকৌ বজাৰলৈ যাওঁতে চাউ চিগা মাষ্টৰ এটা পালো বুজিছেনে সি মোক পাচি লবলৈ শিকায় নিজৰ অৱস্থাটো থৈ বছ বজাৰ কৰি কৰি বুঢ়া হলোগে সি বাৰু মোক জ্ঞান দিব লাগে নে পুৰিও মনৰ কাম ভগতৰ সংগ সদানো বসুক মুখে তোৰ নাম মুখে তোৰ কৃষ্ণ 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 ভকত বৰ গৰম পৰিছে বুজিছেনে তাকে গৰমটো অকণমান বেছি এইবাৰ হয় তাকে এইখন নুঘূৰিব নেকি এইখন চলাটো চলে বাৰু সেই কথাতে আছে নহয় বোলে বহিব জানিলে মাতিয়ে প্ৰিয়া খাব জানিলে সেই চাউলেই চিৰা হয় বাৰু বতাহটোহে আৰু হয় নাই ফেন বিচনী একে তাকে আপোনালে বেয়াই লাগিছে বুজিছেনে কিয় আপোনাৰ সেইদিনা নিমন্ত্ৰণটো মই জনালো হয় পিছে আজি এখেওহে নাই ঘৰত ভকতনি নাই হবলা নাই নহয় মই বোলো বহুত দিন ভকতনিক দেখা নাই বোলো দুই এষাৰ কথাও পাতিম তেওঁ হাতে এসাঁজ ভালকে খামো পিছে মিছা হ'ল মোৰে বেয়া লাগিছে বুজিছেনে কি কব উপায় নাই তেওঁ সেই যাবলৈ মনেই নাছিল এজনীয়ে ভনীয়ে বুজিছেনে আৰু আকৌ সেই টান নৰিয়া বায়েক হিচাপে নগলেতো নহয় একদম গাটো চেং চেঙাই গৈছে বুজিছেনে বুজিছেনে ভকত কি যে দিনকাল আহিল বজাৰত জুই গোটেই জুই হেন দাম বস্তু হয় সেই চলিবলৈকে একদম টান হ'ল আৰু তাৰমতে সেই ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱা সেইবোৰতো আছে অকণমানো কিমান পালে এইবাৰ মেট্ৰিক দিব আমাৰ হয় নেকি মেট্ৰিকৰ পিছত বোলে সি টাউনৰ কলেজতহে পঢ়িব মই বোলো ভালকে পঢ় মাটি বেছি হলেও পঢ়ুৱাম মই কৈ দিছো তাক মাটি বেছি হলেও পঢ়ুৱাম হয়নে আমাৰ ইও মাজতে বৰ মকাইছিল নহয় বোলে বাহিৰত পঢ়েগে মই বোলো খবৰদাৰ কোনো দৰকাৰ নাই বাহিৰত যাবলৈ যি ভাল হয় গাঁৱতে থাকি তাকে বৰ ভালকে পাছ কৰা ল'ৰা টাউনৰ কলেজ এখনতে দিব পাৰিলেহেঁতেন ঠকহে ভকত যি ভাল হয় গাঁৱতে হ'ব নহয় মানে পিছলে কিবা লাইন চাইন লোৱাত সুবিধা অকণ হ'লহেঁতেন দিয়াহে তুমি মই সেই বাৰী চুকৰ স্কুলখনতে পঢ়ি ইমানটো হোৱা নাই নে মিছাতে কেলে দমপা ভাঙিব লাগে হয় নাই হয় পিছে এই আপুনি
অহা বহুত সময় হ'ল হ'ল এই মধু আকৌ ভিতৰত অকলে লাগি আছে নাই নাই নহয় তাকে আপুনি অকণমান আপুনি পিছত খবৰ ল'লে অই মধু মধু এই কাৰটো খোৱাটো কৰিছ এই চাউল কেইটামান ধুবলৈ লৈছিলো পইচা কিমান দে মাছ আনিবলৈ যাম খবৰদাৰ একদম মচুৰ দাইল কেইটামানত দুপিচ আলু পেলাই দিগে যা এই সুধা সুধা দাইল ভাত খুৱাবি নেকি লাষ্টৰ মোৰ কথা আছে নহয় লাজ এইটো ল অকণমান দেৰি পিছত এইটো শব্দ হোৱাকে একদম জোৰেৰে পেলাই দিবি মই সুধিম কি কৰিম তই কবি মাংস কেৰাহীখন পৰিলে বুজি পাইছ নাই এই মই সেইবোৰ কৰিব নোৱাৰো দেই তেনেহ'লে কি কৰ কৰি থাক এক নাই পইচা নাপাওঁ কি কৰ কৰি থাক কৃষ্ণ 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 ভাত হলে যেনে পাইছো হয় মোটামুটি মেথি গুটিয়ে মাৰিছে বতাহ পিতকে বনাইছে দেখি লয় কষ্ট কৰিছো বৰ ঢিলা বুজিছে একেডালে আনিলে যোৱা দেওবাৰ পৰা এই দেওবাৰ নেপালেহি কি পেলালি হয়নে পিতাই মাংস কেৰাহীখন পৰিলে মূৰত নাম টাঙনডাল কেলে মাৰিলি হয়নে বজাৰলৈ মই নিজে গৈ আপোনালে বুলি খাহী মাংস বাছি বাছি টপিনা দুখন আনিছিলো কি জহনি জয় মোক শেষ কৰি যাব হ'ব দিয়ক বুজিছে ভকত বেচেৰা ফ্ৰেণ্ডক কিনো জানে মাকো আজি ঘৰত নাই তাক গালি গুলাজ নকৰিব খোৱা বোৱানো কি কথা আজি নিৰামিষে খাম মাছ খাইহে আচল হয় নাই একদম ঠিক কথা ক'লে নহয় খোৱা বোৱানো আৰু কি মাছ খাইহে আচল হয় নাই মোৰো সেই একে নিমখে যে বাবা সেই তেল অকণ কৰিলে মোৰ ভাতকেইটা একদম চলি যায় আকৌ কি পৰিল হয়নে এবাৰহে পৰা কথা আছিল পেলাও বুলি নাই পেলোৱা এবাৰ নিজে পৰিল সঁচাকৈ পৰিল কি দাইলৰ কেৰাহীখন da da da